अरे दौड़ा 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 उतार दीजिए सुनना नहीं है ना। अरे रुक गए आप रुक गए মই নোৱাৰো মোৰ দ্বাৰা এইটো নহ'ব মই নোৱাৰিম না 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 এই ভিডিঅ'টো যদি আপুনি সম্পূৰ্ণকৈ চাই আপোনাৰ এই নোৱাৰো মই নোৱাৰিম মোৰ দ্বাৰা নহ'ব এই শব্দকেইটা আজিৰ পৰা আপোনাৰ জীৱনৰ পৰা নোহোৱা হৈ যাব এই শব্দকেইটা আমাৰ অভিধানৰ পৰাও নোহোৱা কৰি দিব লাগে পৃথিৱীত বৰ্তমান নোৱাৰো বুলি একোৱে নোহোৱা কৰিছে মানুহে কৰিছে সকলো সম্ভৱ পৃথিৱীত সকলো সম্ভৱ কৰিছে চ' বেছি কথা নকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ এই ভিডিঅ'টো মই এইকাৰণে বনালো যে মোৰ লগতে আপোনাৰ লগতে আৰু 10 জনে যাতে ইনস্পাইৰেশ্যন পায় কাম কৰিবলৈ আৰু মোটিভেট হয় লগতে আমাৰ অসমত যিখিনি এতিয়া বৰ্তমান নতুনকৈ উঠি অহা ইউটিউবাৰ আছে সৰু সৰু ল'ৰাৰ পৰা বহুত ধৰণৰ ল'ৰা ছোৱালী ইউটিউবলৈ আগবাঢ়ি আহিছে তেওঁলোকৰ বাবে বিশেষকৈ এইটো বহুত ডাঙৰ মটিভেশ্যনেল ভিডিঅ' হ'ব ইউটিউবাৰখিনিয়ে নহয় সকলো মানুহৰ কাৰণে মটিভেশ্যনেল ভিডিঅ' যদি ভিডিঅ'টো আপুনি সম্পূৰ্ণকৈ চাই ভিডিঅ'টো তেতিয়াহে চ' ভিডিঅ'টো আৰম্ভ কৰোঁ এই ল'ৰাজনৰ নামটো হ'ল নিখিল বৰা আৰু তেওঁৰ ঘৰ অসমতে তেওঁ থকা গাঁওখনৰ নাম হ'ল বৰগৰা এখন টি ষ্টেটৰ গাঁও হয় চ' তেওঁৰ দুয়োখন হাত নাই দুয়োখন ভৰি নাই তথাপিও তেওঁ এটা ইউটিউবত গেমিং চেনেল চলায় আৰু সেই চেনেলটোত 8,28,000 ছাবস্ক্ৰাইবাৰ বৰ্তমানলৈকে আৰু সেইটো মোৰ কাৰণে আপোনাৰ কাৰণে সম্ভৱে নহয় বুলি আমি ভাবো বা আমি কৰিব নোৱাৰো কিন্তু তেওঁৰ হাতো নাই ভৰিও নাই যেতিয়া ইউটিউব চেনেল ষ্টাৰ্ট কৰিছে হাতো নাই ভৰিও নাই তেনেকে তেওঁ জিভাৰে কাম কৰি জিভাৰে ভিডিঅ' কৰি গেমিং ভিডিঅ' কৰি জিভাৰে এডিট কৰি জিভাৰে লেপটপ টিপে জিভাৰে মোবাইল টিপে সকলো জিভাৰে কৰি পেলাই তেওঁ আজি 8,28,000 মানুহৰ ওচৰ চাপিব পাৰিছে 8,28,000 মানুহে তেওঁক ছাবস্ক্ৰাইব কৰি ৰাখিছে তেওঁৰ ভিডিঅ' চাই কিমান ডাঙৰ কথা আপোনাৰ মোৰ কি নাই হাত নাই নে ভৰি নাই নে চকু নাই নে কাণ নাই নে কি নাই আমি আমাৰ সকলো থকাৰ পিছতো আমি নোৱাৰো মোৰ দ্বাৰা নহ'ব আমি কেৱল নোৱাৰো 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 এইখিনিয়ে জানো কোনো ধৰণৰ আমি চেষ্টা নকৰো ট্ৰাই নকৰো তাৰ ফলত আজি আমাৰ এই অৱস্থা আপোনাৰ মোৰ লগত এনেকুৱা যদি এটা ঘটনা হ'ল হয় তেওঁৰ জন্মৰ পৰা তেনেকুৱা নহয় তেওঁৰ জীৱনটো সুখে সকলোমে চলি আছিল এটা সাধাৰণ এক্সিডেণ্ট হৈ তেওঁৰ দুয়োখন হাত দুয়োখন ভৰি কটা গ'ল সেইখিনি মই কৈ আছো কিন্তু আপোনাৰ মোৰ লগত যদি তেনেকুৱা কিবা এটা হ'ল হয় আমি কিজানি জীৱনটো বাকী থকাখিনিও আমি শেষ কৰি পেলালো হয় মই কেনেকে জীয়াই থাকিম কেনেকে শুম কেনেকে উঠিম কেনেকে গা ধুম কেনেকে মই তাৰমানে জীৱনটো কেনেকে আগবঢ়াই লৈ যাম মই নিজে কেনেকে শুই বহি কেনেকে কি কৰি থাকিম এইবিলাক চিন্তা কৰিয়ে আমি কিজানি মৰি থাকিলো হয় চ' তেওঁ কি কৰিছে তেওঁৰ ঘটনাটো প্ৰথমে কৈ লওঁ তেওঁ আগতে মোৰ নিচিনা আপোনাৰ নিচিনা হাত ভৰি থকা এজন ধুনীয়া ল'ৰাই আছিলে যেতিয়া তেওঁ বিয়া পাতিলে তেওঁ কামৰ অভাৱত পইচাৰ অভাৱত বাহিৰলৈ ওলাই গ'ল অসমৰ বাহিৰলৈ ওলাই গৈ এটা টাইলছ কোম্পানীত তেওঁ কাম কৰিছিলে কাম কৰি থকা অৱস্থাত হঠাৎ এদিন ইলেক্ট্ৰিকেল শ্বৰ্ট পাই তেওঁৰ দুয়োখন হাত আৰু দুয়োখন ভৰি বেয়া হৈ গ'ল যেতিয়া হস্পিটেল লৈ যোৱা হ'ল ডক্টৰে কৈছে তেওঁৰ দুয়োখন ভৰি দুয়োখন হাত কাটি দিব লাগিব নহ'লে বেলেগ উপায় নাই চ' তাৰপিছত তেওঁৰ দুয়োখন ভৰি দুয়োখন হাত কাটি দিয়া হ'ল কাটি দিয়াৰ পিছত তেওঁ তাতে বাহিৰত আকৌ কি কৰি থাকিব অসমলৈ গুচিল ঘৰলৈ গুচিল তাৰপিছত আপোনাৰ দৰে মোৰ দৰে হাত ভৰি থকাৰ পিছতো বেকাৰ বহি নাথাকি বেকাৰ মোবাইলটো টিপি নাথাকি তেওঁ এটা গেমিং চেনেল ইউটিউবত আৰম্ভ কৰিলে নিজে গেম খেলি ৰেকৰ্ডিং কৰি সেই গেমখিনি ইউটিউবত আপলোড কৰা আৰম্ভ কৰিলে আৰু আজি তেওঁ এই পৰ্যায় পাইছেগৈ কষ্টৰ বলত নিজৰ যি মনোবল আছে সাহস আছে আৰু জীয়াই থকাৰ যি ধাউতি সেই ধাউতিৰ বলত আজি এই পৰ্যায় পাইছে চ' এই ভিডিঅ'টোৰ দ্বাৰা মই আপোনালোকক এইটোৱে ক'ব বিচাৰিছো যে মোৰ ভাইটি ভণ্টিসকল যিসকলে ইউটিউব কৰি আছে বা কিবা কিবি কাম কৰি আছে বা মোতকৈ ডাঙৰসকল সকলোকে আমাৰ হাত ভৰি থকাৰ পিছতো কিয় আমি অকৰ্ম হৈ থাকো
কিয় আমি কাম নকৰোঁ, যিটো বিভাগতে কৰি আছো সেইটোতে আমি অৱহেলা, খালি অৱহেলা। ময়ো কৰোঁ। এই ভিডিঅ'টোৰ দ্বাৰা ময়ো মটিভেশ্যন পাইছোঁ, ময়ো ইনস্পিৰেশ্যন পাইছোঁ, সেইকাৰণে মই আজি এই ভিডিঅ'টো বনালোঁ। মোৰ ইউটিউব চেনেলত মই ভিডিঅ'ই দিয়া নাই, 2-3 মাহ হৈ গ'ল ভিডিঅ'ই আপলোড কৰা নাই। মই ফুল টাইম ইউটিউব কৰা নাই, কিন্তু পাৰ্ট টাইম কৰি হ'লেও মই দিব পাৰোঁ, কিন্তু অৱহেলা। মোৰ দ্বাৰাই নহ'ব, ভিউজ নাহে, কিবা নাহে। চ' ময়ো ইনস্পিৰেশ্যন পালোঁ, আপোনালোককো দিলোঁ। যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰিব আৰু 10জনক শ্বেয়াৰ কৰক, যাতে তেওঁ ইনস্পায়াৰ হয়। আপোনাৰ ঘৰৰ ল'ৰা ছোৱালীকো দেখাই দিয়ক। আজি তেওঁ ইউটিউবৰ পৰা যিমান টকা ইনকাম কৰে, এজন সাধাৰণ শিক্ষকে, এজন সাধাৰণ চৰকাৰী চাকৰিয়ালে সেইখিনি টকা ইনকাম কৰিব পৰা নাই। তেওঁ কোনো এডিট কৰি দিয়া মানুহ নাই, ৰেকৰ্ডিং কৰি দিয়া মানুহ নাই, চেনেলটো চলোৱা মানুহ নাই, তেওঁ নিজে সকলো কৰে। চ' তেনেস্থলত আমাৰ সকলো থাকিও আমি আৰু এনেকে থাকিলে নহ'ব। আৰু তেওঁ কামনা কৰিলোঁ, তেওঁ যাতে আৰু যাতে আগুৱাই যাব পাৰে, তাৰে কামনা কৰিলোঁ। আৰু ভিডিঅ'টোত মই যিখিনি কথা ক'লো, বহুতে বিশ্বাস নকৰা মানুহো আছে। চ' সেইকাৰণে মই তেওঁৰ চেনেলৰ লিংকটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। চেনেলটো চেক আউট কৰিব আৰু তেওঁক ছাপোৰ্ট কৰিব আৰু যাতে আগুৱাই যায়। আজিৰ ভিডিঅ'টো এইখিনিয়ে। যদি ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।